আমাৰ তাত আপোনাৰ এটা গভৰ্ণমেণ্ট জব আছিলে গভৰ্ণমেণ্টৰ তাত যেতিয়া ইণ্টাৰভিউ দিছিলোঁ পাছ কৰিছিলোঁ মই পাছ কৰোঁতে যেতিয়া প্ৰথমবাৰ দিলোঁ তেতিয়া ছোৱালীজনী জন্ম হোৱা নাছিলে প্ৰথমবাৰ দিওঁতে মই ৰিটেনত পাছ হৈছিলোঁ তো ভাইভাত ফেইল হৈ গৈছিলোঁ তো মোৰ সেইদিনা ইমান বেয়া নালাগিলে মোৰ লগৰ ল'ৰাই পাইছে তাৰ লগত মই ফূৰ্তি কৰিব গৈছিলোঁ যেতিয়া মোৰ সন্তান জন্ম হ'ল মোৰ প্ৰথম ডাঙৰ মোৰ ছোৱালীজনী হয় তো তাই জন্ম হোৱাৰ পিছত আকৌ মই এনেকৈ কিবা এটা আমাৰ জব আছিলে মই তাত ৰিটেন দিছিলোঁ পাছ কৰিছিলোঁ ভাল চাকৰি আছিলে তাৰপিছত মই ভাইভাটোৰ কাৰণে বহুত চেষ্টা কৰিছিলোঁ আনকি যিটো ৰিটেন আছিলে তাৰ কাৰণে মই ৰাতি দুটালৈকে পঢ়িছিলোঁ ধৰি লওক মানে মোক চাকৰি লাগে আগতে আছিলে আৰু অকলে আছিলোঁ এতিয়াতো সন্তান বহুত মানে মোক লাগে যেন এনি হাও লাগে মানে মোক তো বহুত চেষ্টা কৰিছিলোঁ ৰিটেনত ওলাই গ'লোঁ তো মনটো ভাল লাগিছে তো ভাইভাৰ কাৰণে পূৰা চেষ্টা কৰিলোঁ ভাইভাত মই পূৰা আশা কৰিছোঁ মানে পাছ কৰিমেই কিন্তু সেইবাৰ যেতিয়া ফেইল কৰিছিলোঁ তেতিয়া মোৰ মনটো বহুত বেছি দুখ লাগিছিলে এতিয়াও মনত আছে জানুৱাৰী 24 তাৰিখে কেতিয়া ৰিজাল্ট দিছিলে আৰু সেই জানুৱাৰীৰ পৰা এপ্ৰিললৈকে মোৰ মানে ডিপ্ৰেশ্যন বুলি কয় যে মানুহ আজি ক'বলৈ বহুত ইজি হৈ যায় এই ডিপ্ৰেশ্যনত ভুগিছিলে ডিপ্ৰেশ্যন আহে মানুহৰ সেইটো ক'বলৈ যি এক্সপিৰিয়েঞ্চ কৰে ন ডিপ্ৰেশ্যন বস্তুটো বহুত বেয়া মোৰ তেতিয়া জানুৱাৰীৰ পৰা হয়তো সেইটো বছৰত এপ্ৰিল মানলৈকে ডিপ্ৰেশ্যনত ভুগিছিলোঁ বুলি ক'ব লাগিব ডিপ্ৰেশ্যন এনেকুৱা হৈ যায় মানে কি যেতিয়া শুই থকা দুনিয়াখন মোৰ ভাল লাগে মানে সাৰ পাই গ'লে এই বেয়া লগা হৈ যায় মানে এই ৰিয়েল লাইফখন মোৰ ভাল নালাগে মানে শুই থাকোঁতে ভাল আছিলে নেকি